মহানগৰীৰ বজাৰত পাচলি কিনিবলৈ গৈছেনে? আপুনিও ভালকৈ চাওক, আপোনাৰ বন্ধাকবিটো প্লাষ্টিকৰ নেকি? কোনো কথা নাই, প্লাষ্টিকৰ বন্ধাকবিটো পচি নাযায় 6 মাহ পৰ্যন্ত। দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ ভিতৰত পাচলি অন্যতম। বজাৰৰ পৰা মোনাভৰ্তি পাচলিখিনি পাকঘৰত দিয়াৰ পাছত ৰান্ধনীয়ে আপোনাক জুতি লগাকৈ ৰান্ধি দিয়ে খাদ্য। তাতে আকৌ বন্ধাকবি ভাজিখনৰ পৰিতৃপ্তিৰ কথাই সুকীয়া। পিছে ৰ'ব, আপোনাৰ সুস্বাদু ভাজিখন প্লাষ্টিকৰো হ'ব পাৰে, কিয়নো বজাৰত এতিয়া সুলভ প্লাষ্টিকৰ কবি। এইবাৰ 6 মাইলৰ বজাৰত ওলাল প্লাষ্টিকৰ বন্ধাকবি। দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ চৰুত প্লাষ্টিকৰ কবি। প্লাষ্টিকৰ বন্ধাকবি ৰান্ধিবলৈ গৈ হতচকিত হৈ পৰিল দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সভাপতি ধৰ্মকান্ত গগৈ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা ধৰ্মকান্ত গগৈয়ে 6 মাইল বজাৰৰ পৰা কিনি নিছিল এই বন্ধাকবিটো। পিছে ৰান্ধিবলৈ ওলাই হতভম্ব হৈ পৰিল নেতাগৰাকী। যোৱাকালি মই 6 মাইল ব্ৰিজৰ তলৰ পৰা, যিহেতু মই মানে ৰাতি সাজত খাম বুলি এই কবিটো মই কিনিছিলোঁ, আৰু কিনাৰ পিছতে যেতিয়া মই কাটোতে মোৰ অলপ অন্য কবিতকৈ মানে জেনেৰেল পাচলিতকৈ অলপ বেলেগ লাগিল। আৰু তেতিয়াই মই চালোঁ বস্তুটো, বিভিন্ন ধৰণে মই চালোঁ, আৰু চাই এই কথাটো আমি সাধাৰণভাৱে বৈজ্ঞানিক দৃষ্টিভংগীয়ে নাচালেও সাধাৰণ মানুহে এইটো ধৰিব পাৰিব যে এইটো সম্পূৰ্ণ প্লাষ্টিকৰ পৰা নিৰ্মিত এটা মানে কবি। এই কবিটো 60 টকা লৈছিলে, প্ৰায় 1 কেজি 300 গ্ৰাম আছিল। আৰু এই কবিটো কালিৰ পৰা মই সম্পূৰ্ণৰূপে মুকলিত ৰাখিছোঁ, কিন্তু ইয়াত ক'তো কোনো ধৰণৰ কি হোৱা নাই। যি ধৰণে মানে জেনেৰেল কবিবিলাক নি থ'লে যি ধৰণে কি হয় আপোনাৰ হেলাই পৰে, 2 এদিনতে বেয়া হৈ যায়, কিন্তু ইয়াতে আমি বেয়া হোৱা দেখিবলৈ পোৱা নাই। গতিকে এই কথাটোত অসমৰ স্বাস্থ্য বিভাগে আৰু আমাৰ খাদ্য আৰু অসামৰিক বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে যে অসমৰ বজাৰতো বৰ্তমান এই প্লাষ্টিকৰ কবি কি হৈছে উপলব্ধ হৈছে। তো এইবিলাক খাই মানুহৰ স্বাস্থ্য কি ভালে থাকিব। গতিকে আমি পীযুষ হাজৰিকা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যে দেখা পালোঁ তেওঁ বিভিন্ন ধৰণৰ কি কৰিছিলে, অভিযান চলালে, ক'ৰবাত হোটেলত গ'ল, ক'ৰবাত মাছত গ'ল। গতিকে আমি আশা ৰাখিছোঁ যে গুৱাহাটীৰ বজাৰত, এতিয়া গুৱাহাটী মই 6 মাইলৰ পৰা যোৱাকালি এই কবিটো কিনিছিলোঁ, 6 মাইল ব্ৰিজৰ তলৰ পৰা। তো এই অৱস্থা হৈছে সম্পূৰ্ণ দেখাত কবি আপোনালোকে দেখিছে যে ইয়াত আৰু জেনেৰেল কবিটোৰ লগত আৰু এইটো কবিত কোনো ডিফাৰেঞ্চ নাই, কিন্তু চাই ল'ব বস্তুটো। আৰু বেপাৰীসকলে যে আচলতে আমাক কি খুৱাইছে, ববি খুৱাইছে, এই ক্ষেত্ৰতো কিন্তু চৰকাৰে কি কৰিব লাগে, গুৰুত্ব প্ৰদান কৰিব লাগে। বিষয়টোক লৈ স্বাস্থ্য বিভাগ আৰু যোগান বিভাগক দাবী জনাইছে নেতাগৰাকীয়ে। আমিও আশা কৰিলোঁ প্লাষ্টিকৰ কবিৰ সঠিক তদন্ত হওক। কেমেৰাত ধনজিতৰ সৈতে ৰিংকু তামুলীৰ ৰিপৰ্ট, নিউজ টাইম অসম।